হাই গাইছ, আজি অকণমান দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি আমাৰ ঘৰত খেল হৈছে আৰু টেকেলি ভঙা অলৰেডি হ'ল আৰু এতিয়া হৈছে চকী খেল। আৰু এই পোৱালি ল'ৰা ছোৱালীবোৰ ওলাইছে। আমাৰ গাঁৱতে হয়, মানে আমাৰ ঘৰৰ ওচৰতে। আৰু এয়া খেল খেলিছে, লগতে ময়ো খেলিলোঁ পোৱালিৰ লগত আৰু ভাল লাগে খেলি। সেইটো কাৰণে ভাবিলোঁ ময়ো অকণমান খেলোঁ। আৰু চবেই মোক খেলিবৰ কাৰণে কৈ আছিলে, ভাবিলোঁ খেলিয়ে দিওঁ। সেইটো কাৰণে ভণ্টি আৰু আছে, এয়া পোৱালিবোৰ খেলিছে আৰু চাই থাকিব ভিডিঅ'টো। আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ আৰু অকণমানিকৈ বনাইছোঁ ভিডিঅ'টো, আপোনালোকে শেষলৈকে চাই থাকিব। আমাৰ খেলা হৈ গ'ল আৰু এতিয়া খেলিছে মাহঁত। এয়া মা খেলিছে, তাৰপিছত বৰমাহঁত আছে আৰু ওচৰৰ খুৰী কেইজনমান আছে। সকলোৱে মিলি ভাবিলে ল'ৰা ছোৱালীবোৰ খেল হৈ গ'ল, এতিয়া ডাঙৰবোৰে খেলিবলৈ লৈছে। খেলা কথা নাছিলে আচলতে, এতিয়া কিন্তু সকলোৱে ক'লে আমিও অকণমান ফূৰ্তি কৰোঁ। সেইকাৰণে সকলোৱে আৰু মাকো খেলিবৰ কাৰণে পঠিয়ালোঁ। চাই থাকিব। আৰু এয়া মা আৰু বৰমা লাষ্টত, ইয়াত লাষ্ট আৰু এখন চকী আছে, এই দুগৰাকীয়ে খেলিছে। তাত চাই থাকিব কোন হয় ফাৰ্ষ্ট। সকলোখিনি খেল হৈ গ'ল। তাৰপিছত আৰু যিজনী বৰমাই মাৰ লগত খেলিছিলে, সেই বৰমাজনীয়ে বিহুনাম গালে আৰু সকলোবোৰে এনজয় কৰিছে। মাও নাছিলে আৰু লগতে ময়ো নাছিলোঁ। মই কৰা ভিডিঅ' কিন্তু নাই, সেইটো কাৰণে মাহঁতৰ অলপ ভিডিঅ' কৰিছোঁ, সেইখিনিকে আপোনালোকক দেখুৱালোঁ। সকলোখিনি হৈ গ'ল আৰু এয়া পুৰস্কাৰ বিতৰণ কৰিছে। মই ফাৰ্ষ্ট হ'লোঁ চকী খেলত আৰু মাও চকী খেলত ফাৰ্ষ্ট হ'ল আৰু মায়েও পাইছে। প্ৰথমতে এয়া পোৱালিটোৱে ল'লে, তাৰপিছত এয়া মোকো দিছে আৰু দুআষাৰমান ক'বলৈ ক'লে, সেইটো কাৰণে মই এয়া কৈছোঁ। অকণমান দেৰি আগত আহিলোঁ আৰু খেলখনত মই মিউজিচিয়াৰে ফাৰ্ষ্ট পুৰস্কাৰ পালোঁ আৰু সৰুকৈ হ'লেও কিবা এটা পাইছোঁ, সেইটো কাৰণে মনটো অকণমান ভাল। আৰু আপোনালোকক সকলোখিনি ভিডিঅ' আজিৰ দিনটোত দেখুৱালোৱেই। ঠিক আছে, এতিয়া মই আৰু ভিডিঅ' নকৰোঁ। আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।